অ মন ফ্লিপকাৰ্টৰ পৰা কিবা এটা পাৰ্চেল আহিছে চোৱাচোন ইয়াৰ কেছি ইউজ কৰা হৈছে আনবক্সিং কৰাৰ কাৰণে কি আছে নাজানো কিন্তু মই কি অৰ্ডাৰ দিছিলে মই কম দিছে এটা আনবক্সিং কৰি আহিলে কি হয় কাৰ কাৰণে নো আমাৰ আহিবলগীয়া বেবিটোৰ কাৰণে হেল্ল' পাব্লিক ৰাতিপুৱা 6টামান বজাত ডিব্ৰুগড়লৈ গৈ আছোঁ আৰু ডিব্ৰুগড়ত মানে কি হ'ল মোৰ মানুহগৰাকী মানে 8 মন্থৰ মানে চেকআপ আছে চ' সেইকাৰণে গৈছোঁ আৰু আজি চাওঁগৈ চেকআপত হয়তো আৰু এটা লাষ্ট সেইটো নহ'ব পাৰে আৰু এটা চেকআপ থাকিব পাৰে তো যাওঁ আৰু মানুহজনী হাই কৰি দিব আৰু 1 মিনিট হাই অকলে থকা লাগিলে চবেই আছে সেইকাৰণে ফোন আহি লগা বাই বাই কি হ'ল ভয় কৰিছে প্ৰভু ভালকে হ'লে আৰু ভয় লাগিছে মোবাইল চিনি পালে নেকি বেবি যাওঁ দেই বাই বাই আহিলোঁ দেই ঘৰলৈ আজি মোৰ বেটীজনীক লৈ পিনি আহিছোঁ এতিয়া ঘৰলৈ এয়া আদৰণি চলিছে আমাৰ
পানী চিটা মাৰি দিয়ক আমাক লুডুকে এতিয়া কিমান টকা দি পেলাই এতিয়া নাতিনীয়েকক ল'ব এতিয়া ৰ'বা তুমি ধৰি থাকা ৰ'বা এতিয়া ধৰি থাকা পানী ছিটিয়াই লওক আমাক দাদা চাওঁ মুখখন চাওঁ আপোনাৰ হয়তো লুডুক ঘৰলৈ আহিলোঁ ভগৱানৰ ঠাই দেই তোন পালাহি দেই ঘৰলৈ আহিলা দেই Koko mano, ahi con nào? আমাৰ ধন বেটি হৈ যায় না আমাৰ ধন বেটি দাইলবাতিটো এজনী এনেকৈ ধৰি দিবা চব যাবগৈ মাক মুখ হৈছে বুলকা বুলক কৈছে মানুহৰ মাত শুনিছে যে হ'ব দে এতিয়া নচোন দে টান হ'ব ল'ৰা টান হ'ব সেই গিলাচৰ পৰা অকণমান লৈ লোৱা হাত ধুবলৈ আশা দেখা কৰি পেলাই জাল বুলি পেলাই মাকৰ কৰ্তব্য আজি আকৌ এই বিয়বিনী ঘৰতে আহি তেওঁলোকৰ নিজৰ স্থানত আহি আমি কেইগৰাকীয়ে লগৰ বান্ধৱীয়ে লগ লাগি আমাৰ এই খাৰণী হেৰি জালখন শাকখনি বনালোঁ মেলিলোঁ ৰান্ধিলোঁ হয়তো ৰন্ধাবোৰে কিবা এটা অপৰাধ হ'ব পাৰে সেই অপৰাধৰ নেওচি প্ৰভু ভগৱন্তই যেন এই ছোৱালীজনে সুস্থ শৰীৰ সুস্থ দেহা কৰি আৰু এই পোৱালিটোকো সুস্থ মন সুস্থ দেহা কৰি খণ্ডন কৰি নিৰাময় কৰি ছোৱালীজনী কি কি চব্জি অলপমান ধৰে নেকি দাইল আৰু কচু চালাড মেটেকা আৰু মাংস পেটু বন্ধাকবি আৰু আলু মাছ আৰু বিলাহী মাংস খাই কেনেকুৱা লাগিছে মজা লাগিছে কি হ'ল খাই কেনেকুৱা লাগিছে মজা মজা ঐ নাই আহিছে এবাৰ ফ্ৰীডম এবাৰ আপোনাৰ চাওঁ গৈ এপা একো নহয় স্মৃতি থাকি যাব ন এই তামোল লগাই দিয়া লোৱা 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 হে তামোলা এইখিনি যে আছেগে দেৰি থৈ গুচি কোনটো ভয়ে কৰিব লাগিব কোনটো ভয়ে ভয় কৰিব ভয় কোনটো অলপমান ছিটাই লওঁ সেৰকী মনৰ সৎ বাঞ্ছিত পূৰণ কৰিব লাগে হৰি
ঐ বাৰু এই শিলগুটিটো কি কাৰণে দিয়ে এইটো গহীন গম্ভীৰ টান হ'বলৈ গহীন গম্ভীৰ খেলৰ বিভাগত চবতে আগবাঢ়িব লাগিব খেলৰ বিভাগত আগবাঢ়িব চবতে মানে শিলগুটি টাইপ হ'ব কাৰণে তাত যেনেকুৱা টাইট হ'ব একদম মাৰি যাব কৃষ্ণ হৰি